নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আছাম হুইলছ ইউটিউব চেনেল। আপোনালোকে ইয়াৰ গাড়ীসমূহৰ বিভিন্ন তথ্য পাব আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো দবাওক সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আগত পাবলৈ। সো গাইজ, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' য'ত আমি কথা পাতিম টাটাৰ প্ৰিমিয়াম হেচবেক এল্ট্ৰজৰ বিষয়ে। এইখিনিতে আপোনালোকক এটা কথা কৈ থওঁ যে টাটা এল্ট্ৰজৰ গ্ল'বেল এনকেপ ৰেটিং হ'ল 5 out of 5, অৰ্থাৎ ইয়াত আপোনালোকে সৰ্বোত্তম চেফটি পাব। যিসকলে গ্ল'বেল এনকেপৰ বিষয়ে নাজানে তেওঁলোকক কৈ থওঁ যে ই এটা আন্তঃৰাষ্ট্ৰীয় সংস্থা যিয়ে গাড়ীৰ ক্ৰেছ টেষ্টৰ জৰিয়তে ইয়াৰ চেফটি ৰেটিংছ 5ৰ ভিতৰত দিয়ে। এই ভিডিঅ'টোত আমি টাটা এল্ট্ৰজৰ সকলোবোৰ তথ্য দিবলৈ চেষ্টা কৰিম আৰু আমি জনাম কোনটো ভেৰিয়েণ্ট সকলোতকৈ ভেলু ফৰ মানি হ'ব। জানিবলৈ ভিডিঅ'টো শেষৰলৈকে চাব। টাটা এল্ট্ৰজৰ পেট্ৰলত 5টা আৰু ডিজেলত 5টা ভেৰিয়েণ্ট দেখিবলৈ পাব। ইয়াৰে বেছ ভেৰিয়েণ্ট এক্সিৰ পেট্ৰলৰ দাম হ'ল 5.29 লাখ টকা, ডিজেল 6.99 লাখ টকা, এক্সএম পেট্ৰল 6.15 লাখ টকা, ডিজেল 7.75 লাখ টকা, এক্সি পেট্ৰল 6.84 লাখ টকা, ডিজেল 8.44 লাখ টকা, XZ পেট্ৰল 7.44 লাখ টকা, ডিজেল 9.04 লাখ টকা আৰু টপ ভেৰিয়েণ্ট XZ অপশ্যনেল পেট্ৰলৰ দাম হ'ল 7.69 লাখ টকা আৰু XZ অপশ্যনেল ডিজেল 9.29 লাখ টকা। এতিয়া চাওক ষ্টেণ্ডাৰ্ড ফিচাৰ্ছসমূহ: বডি কালাৰ্ড বাম্পাৰ্ছ, বডি কালাৰ্ড ড'ৰ হেণ্ডেলছ, চি পিলাৰ মাউণ্টেড ব্লেক ড'ৰ হেণ্ডেলছ, বি পিলাৰ ব্লেক আউট টেপ, ফ্লেট বাটন ষ্টেৰিং উইথ টিল্ট ফেচিলিটি, ফ্ৰণ্টত পাব আমব্ৰেলা হোল্ডাৰ্ছ, বটল আৰু মেগজিন হোল্ডাৰ 4খন দৰ্জাতে থাকিব। মাল্টিপল ড্ৰাইভিং মোডছ ইক' আৰু চিটি, অৰ্থাৎ হাইৱেত ভাল মাইলেজ আৰু পাৰফৰ্মেঞ্চ পাবৰ কাৰণে ইক' মোড ব্যৱহাৰ কৰিব পাৰে আৰু ট্ৰেফিকৰ মাজত কমফৰ্টেবল ড্ৰাইভ আৰু ভাল মাইলেজ পাবৰ কাৰণে চিটি মোড ব্যৱহাৰ কৰিব পাৰে। আৰু দেখিবলৈ পাব চেণ্ট্ৰেল লকিং ছিষ্টেম আৰু ফ্ৰণ্ট ছিটছত দেখিবলৈ পাব এডজাষ্টেবল হেডৰেষ্ট। এতিয়া কথা পাতোঁ আহক ছেফটি ফিচাৰ্ছৰ বিষয়ে। ইয়াত আছে ABS, ডুৱেল এয়াৰবেগছ, EBD, কৰ্নাৰ ষ্টেবিলিটি কণ্ট্ৰল, ৰেয়াৰ পাৰ্কিং চেন্সৰ্ছ, আইচ'ফিক্স চাইল্ড ছিট, ফ্ৰণ্ট ৰ' ছিট বেল্ট ৰিমাইণ্ডাৰ, হেডলেম্প লেভেলিং, ইমমবিলাইজাৰ, ড্ৰাইভেৱে লকিং, স্পীড এলাৰ্ট ছিষ্টেম, অটো ড'ৰ লক, ইম্পেক্ট চেন্সিং ড'ৰ লক, কলেপচেবল ষ্টেৰিং হুইল। এই সকলোবোৰ ফিচাৰ্ছ আপোনালোকে গোটেইকেইটা ভেৰিয়েণ্টতে দেখিবলৈ পাব। প্ৰথমতে চাওঁ আহক বেছ ভেৰিয়েণ্ট এক্সিৰ বিষয়ে, যাৰ পেট্ৰল ভেৰিয়েণ্টৰ দাম হ'ল 5.29 লাখ টকা আৰু ডিজেল ভেৰিয়েণ্টৰ দাম হ'ল 6.99 লাখ টকা। এতিয়া চাওঁ আহক ফিচাৰ্ছসমূহ কি পাব আপোনালোকে। বেছ ভেৰিয়েণ্টত ষ্টেণ্ডাৰ্ড ফিচাৰ্ছৰ উপৰিও থাকিব ব্লেক ORVM, ফ্ৰণ্ট পাৱাৰ উইণ্ড'জ আৰু হেল'জেন ডুৱেল চেম্বাৰ হেডলেম্পছ। এই ভেৰিয়েণ্টৰ এক্সটেৰিয়ৰ এণ্ড ইণ্টেৰিয়ৰ 360 ভিউ আপোনালোকৰ স্ক্ৰীণত দিয়াৰ ধৰণে। এতিয়া চাওঁ আহক ইয়াৰ ওপৰৰ ভেৰিয়েণ্ট XMৰ বিষয়ে, যাৰ পেট্ৰল ভেৰিয়েণ্টৰ দাম হ'ল 6.15 লাখ টকা আৰু ডিজেল ভেৰিয়েণ্টৰ দাম হ'ল 7.75 লাখ টকা। ইয়াত আপোনালোকে ষ্টেণ্ডাৰ্ড ফিচাৰ্ছৰ উপৰিও পাবলগীয়া ফিচাৰ্ছসমূহ হ'ল ড্ৰাইভাৰ ছাইড মুড লাইটিং, ৰেয়াৰ পাৰ্চেল ট্ৰে, 3.5 ইঞ্চ ইনফ'টেইনমেণ্ট স্ক্ৰীণ উইথ 2 ফ্ৰণ্ট স্পীকাৰ্ছ, 4 পাৱাৰ উইণ্ড'জ আৰু ইলেক্ট্ৰিকেলি ফ'ল্ডেবল এণ্ড এডজাষ্টেবল ORVMs। এই ভেৰিয়েণ্টৰ এক্সটেৰিয়ৰ এণ্ড ইণ্টেৰিয়ৰ 360 ভিউ আপোনালোকৰ স্ক্ৰীণত দিয়াৰ ধৰণে। এতিয়া কথা পাতোঁ আহক মিড ভেৰিয়েণ্ট XTৰ বিষয়ে, যাৰ পেট্ৰল ভেৰিয়েণ্টৰ দাম হ'ল 6.84 লাখ টকা আৰু ডিজেল ভেৰিয়েণ্টৰ দাম হ'ল 8.44 লাখ টকা। ইয়াত ষ্টেণ্ডাৰ্ড ফিচাৰ্ছৰ উপৰিও আপোনালোকে দেখিবলৈ পাব LED DRLs, ফুল হুইল কভাৰ্ছ, ক্ৰোম ৱৰ্ক অন ডেছবৰ্ড, মুড লাইটিং অন দ্য ফ্ৰণ্ট ৰ', 15 লিটাৰ কুল গ্ল'ভ বক্স, ৰেয়াৰ পাৰ্কিং কেমেৰা, ভইচ এলাৰ্ট ছিষ্টেম ফৰ ড'ৰ লক, ড্ৰাইভাৰ মোড, ছিট বেল্ট ৰিমাইণ্ডাৰ, টেইল গেট এটচেট্ৰা, ফগ লেম্প কৰ্নাৰিং ফাংচন, এণ্টি গ্লেয়াৰ IRVM, ডুৱেল হৰ্ণ, 7 ইঞ্চ ডেস্কটপ টাচ স্ক্ৰীণ উইথ এণ্ড্ৰইড অটো এণ্ড এপল কাৰপ্লে, 6 স্পীকাৰ্ছ, USB চাৰ্জাৰ, ষ্টেৰিং মাউণ্টেড কণ্ট্ৰল, ক্ৰুজ কণ্ট্ৰল, কিলেছ এণ্ট্ৰি, পুছ ইঞ্জিন ষ্টাৰ্ট ষ্টপ বাটন আৰু আপোনালোকে দেখিবলৈ পাব ফ'ল' মি হেডলেম্পছ। এই ভেৰিয়েণ্টৰ এক্সটেৰিয়ৰ এণ্ড ইণ্টেৰিয়ৰ 360 ভিউ আপোনালোকৰ স্ক্ৰীণত দিয়াৰ ধৰণে।
এতিয়া কথা পাতো আহক সেকেন্ড অফ ভেৰিয়েণ্ট XZৰ বিষয়ে যাৰ পেট্ৰল ভেৰিয়েণ্টৰ দাম হ'ল 7.44 লাখ টকা আৰু ডিজেল ভেৰিয়েণ্টৰ দাম হ'ল 9.04 লাখ টকা এই ভেৰিয়েণ্টত পাবলগীয়া ফিচাৰ্ছসমূহ হ'ল ক্ৰোম ফিনিশ অন ORVM ডুৱেল চেম্বাৰ প্ৰজেক্টৰ হেডলেম্প 16-inch dual tone laser cut alloy wheels metal finish inside door handles leather wrapped steering wheel and gear knob 7-inch digital instrumental cluster 3D ambush upholstery on seats retractable tray in cool glove box sunglass holders auto headlamps rain sensing wiper rear wiper and washer rear fog lamps rear defogger height adjustable front seat belt navigation in instrumental cluster wearable key auto up and down driver side power windows rear adjustable headrest and armrest front sliding armrest steering mounted instrumental cluster control rear 12V socket and AC vents আৰু আপোনালোকে দেখিবলৈ পাব অটোমেটিক ক্লাইমেট কন্ট্ৰোল এই ভেৰিয়েণ্টৰ এক্সটেৰিয়ৰ এণ্ড ইণ্টেৰিয়ৰ 360 ভিউ আপোনালোকৰ স্ক্ৰীনত দিয়াৰ ধৰণে এতিয়া চাওঁ আহক ইয়াৰ টপ ভেৰিয়েণ্ট XZ অপচনেলৰ বিষয়ে যাৰ পেট্ৰল ভেৰিয়েণ্টৰ দাম হ'ল 7.69 লাখ টকা আৰু ডিজেল ভেৰিয়েণ্টৰ দাম হ'ল 9.29 লাখ টকা যিহেতু এইখন XZৰ এটা অপচনেল ভেৰিয়েণ্ট ইয়াত আপোনালোকে XZৰ সকলোখিনি ফিচাৰ্ছ পাব আৰু লগতে দেখিবলৈ পাব ব্লেক কণ্ট্ৰাষ্ট ৰুফ অৰ্থাৎ ডুৱেল টোন বডি কালাৰ যিটোৱে গাড়ীখনক এটা স্পৰ্টি লুক দিছে এতিয়া চাওঁ আহক ইঞ্জিন স্পেচিফিকেশ্যনসমূহ ইয়াত পেট্ৰল ভেৰিয়েণ্টত পাব 3 চিলিণ্ডাৰ 1.2 লিটাৰ BS6 ৰেভট্ৰন ইঞ্জিন যাৰ মেক্স পাৱাৰ হ'ল 86 হৰ্চ পাৱাৰ এট 6000 RPM আৰু মেক্স টৰ্ক হ'ল 113 Nm at 3300 RPM ডিজেল ভেৰিয়েণ্টত পাব 4 চিলিণ্ডাৰ 1.5 লিটাৰ টাৰ্বোচাৰ্জ ৰেভট্ৰক BS6 ইঞ্জিন যাৰ মেক্স পাৱাৰ হ'ল 90 হৰ্চ পাৱাৰ at 4000 RPM আৰু মেক্স টৰ্ক হ'ল 200 Nm at 1250 to 3000 RPM গাড়ীখনৰ ডাইমেনশ্যনসমূহ আপোনালোকৰ স্ক্ৰীনত দিয়া ধৰণে লেংথ 3990 mm with 1755 mm height 1523 mm wheel base 2701 mm ground clearance 165 mm boot space 345 mm fuel tank capacity 37 liters আৰু on an average 18 kmp ৰ মাইলেজ পাব এতিয়া চাওঁ আহক গাড়ীখনৰ লগত উপলব্ধ কালাৰসমূহ হাই ষ্ট্ৰীট গোল্ড স্কাইলাইন চিলভাৰ ডাউনটাউন ৰেড মিডটাউন গ্ৰে এভিনিউ হোৱাইট এতিয়া চাওঁ আহক কোনটো ভেৰিয়েণ্ট আটাইতকৈ ভেলু ফৰ মানি হ'ব আমাৰ মতে XT ভেৰিয়েণ্টত প্ৰায় সকলোবোৰ ফিচাৰ্ছ আছে আৰু যাৰ ষ্টাৰ্টিং প্ৰাইচ হ'ল 6.84 লাখ টকা যদিহে আপোনালোকক অধিক লাক্সাৰী লাগে তেন্তে আপোনালোকে XZ ভেৰিয়েণ্ট প্ৰিফাৰ কৰিব পাৰে যদিহে ভিডিঅ'টো চাই ভাল পালে দেন লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাব আৰু আপোনালোকৰ মতামত আমাক কমেণ্ট কৰি জনাব পাৰে